অখিল অসম গোৰ্খা সন্যাসী সমাজৰ মই সভাপতি আৰু লগতে আমাৰ সম্পাদক ডাঙৰীয়া খেমৰাজ গিৰিও আছে ইয়াতে উপস্থিত লগতে আমাৰ উপদেষ্টা মণ্ডলী আছে আমি মানে সন্যাসী সমাজৰ হৈ মানে অসমবাসীকে অসমত বসবাস কৰা সকলো আমাৰ সনাতন ধৰ্মীয় মানে সকলোকে মই আন্তৰিক মানে শ্ৰদ্ধা মানুহ আৰু লগতে আহি থকা ৰঙালী বিহুৰ আন্তৰিক মানে শুভেচ্ছা মানে ওলগ মানে যাচিছোঁ যে ইয়াতে পাঁচনৈ খুঁটিত ওম নমো ভগৱতী বাসুদেৱায় নমো নমঃ যি এটা মানে ভাগৱত জ্ঞান মহাযজ্ঞ যে আয়োজন কৰিছে মই সন্মানীয় শ্ৰীমান দধিৰাম সন্যাসী দেৱক মই মানে আন্তৰিক শ্ৰদ্ধা যাচিছোঁ তেখেতৰ মানে সপৰিয়ালক আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলোকে এইটো মহা মানে ভব্যভাৱে ইয়াতে মানে পাঁচনৈ খুঁটিত এই পিছপৰা এলেকা বুলি ক'ব লাগিব এই পিছপৰা এলেকাত ইমান ডাঙৰ মানে উলহ মালহৰে 7 দিনীয়া এই কাৰ্যসূচী লৈ ভাগৱত মানে ৰাখিছে ইয়াতে মানে মই দেখা পাইছোঁ মানে অসমৰ বিভিন্ন ঠাইৰ পৰা মানে হাজাৰ হাজাৰ মানে লোকৰ ইয়াত আগমন হ'ব সকলো ফালৰ পৰা মানে ৰাইজে মানে ইয়াতে মানে আগমন হৈ আছে তো সেইকাৰণে মই এওঁলোকক মানে দধিৰাম সন্যাসী পৰিয়ালক মানে ঈশ্বৰে প্ৰভু কৃষ্ণই মানে ঈশ্বৰে মানে তেওঁলোকৰ পৰিয়ালক সুস্বাস্থ্য ৰাখক দীৰ্ঘায়ু ৰাখক মানে আহি থকা দিনত তেওঁ ল'ৰা ছোৱালীবিলাক উন্নতি হৈ যাক এই গাঁওখনত সুখ শান্তি এটা মানে আহিব বুলি আশা কৰিছোঁ আৰু এই যে সনাতন ধৰ্ম ৰীতি ৰিৱাজ যে মানে আমাৰ এটাই লক্ষ্য উদ্দেশ্য যে ভাগৱতত মানে মলিন হ'ব লাগে মানুহবিলাক আমাৰ যিমান মানে সদাশয় ৰাইজ আছে যে আমাৰ মানে বাঢ়ি থকা ল'ৰা ছোৱালীয়েও মানে এটা আধ্যাত্মিক জ্ঞান পাব লাগিব তো সেইকাৰণে এওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মানে সাপ্তাহিক মানে ভাগৱতৰ জৰিয়তে এই এলেকাৰ এই ওদালগুৰি জিলাৰ পাঁচনৈ খুঁটি এলেকাৰ মানে বিভিন্ন এলেকাৰ পৰা ইয়াতে মানে আমাৰ আই মাতৃসকলৰ আগমন হ'ব ল'ৰা ছোৱালীৰ আগমন হ'ব আহি থকা দিনত এই ল'ৰা ছোৱালীয়েও ইয়াতে মানে ভাগৱত জ্ঞান আহৰণ কৰি মানে আধ্যাত্মিক জ্ঞান মানে ল'ব বুলি মই আশা কৰিছোঁ আৰু আধ্যাত্মিক জ্ঞানৰ কিন্তু প্ৰয়োজন হৈছে আজিৰ বাঢ়ি থকা ল'ৰা ছোৱালীক আধ্যাত্মিক জ্ঞান লাগে মানে আজিৰ আগত মানে আমাৰ মানে ল'ৰা ছোৱালীৰ মানে লগত আধ্যাত্মিক জ্ঞান নাছিল মানে এইটো এটা সুন্দৰ এটা মানে পৰিৱেশ ইয়াত সৃষ্টি কৰাৰ কাৰণে আমি অখিল অসম গোৰ্খা সন্যাসী সমাজৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আয়োজক মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ মিডিয়া সাংবাদিক ভাইসকলে আজি বহুত দিনৰ পৰা সংবাদ মেলত যে মানে পাঁচনৈ খুঁটিৰ দধিৰাম সন্যাসী দেৱৰ মানে তেওঁৰ পৰিয়ালৰ সৌজন্যত এই মানে যি সাপ্তাহিক মানে ভাগৱত যে ইয়াত হৈ আছে এইটো যে মানে বিভিন্ন ঠাইত প্ৰচাৰ এটা কৰি আছে দেশ বিদেশত অসম নাগালেণ্ড অৰুণাচল মেঘালয় ত্ৰিপুৰা বিভিন্ন মানে ভাৰতবৰ্ষৰ সকলো ঠাইৰ পৰা মানুহবিলাক মানে আগমন হৈ আছে বহুত জাগাৰ পৰা মানুহবিলাকে কৈ আছে মানে চন্দ্ৰলাল সন্যাসীৰ মানে দধিৰাম সন্যাসী এটা মানে সাপ্তাহিক ভাগৱত ৰাখিছে তাতে আমি মানে আগমন হৈ আছোঁ বুলি সকলোৱে মেছেজ এটা পঠাই আছে আৰু বিভিন্ন ঠাইৰ পৰা ইয়াতে কালিৰ পৰা মানে ৰাইজৰ আই মাতৃসকলৰ পিতৃসকলৰ আগমন হ'ব লগতে মই নেপালী ভাষাত ক'ব বিচাৰিছোঁ